হেল্ল' এভৰিৱান, আজি আহিছোঁ ছাতাবাৰী ইণ্ডাষ্ট্ৰীলৈ। আমাৰ ঘৰৰ পৰা মোটামুটি 2 কিলোমিটাৰমান দূৰ হ'ব। এয়া আহি পালোঁ কোম্পানীৰ গেট। এয়া গেটেদি সোমাই যাম। এয়া সোমাই আহি পেলাই এখন চাইনবোৰ্ড, আৰু চাইনবোৰ্ডখনৰ লগতে লাগিছে এখন ধুনীয়া গাৰ্ডেন। এয়া গাইছ আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া পৰিৱেশ। আপোনালোকে যদি ঘৰতে এনেই আছে, চাকৰিৰ পিছত দৌৰি দৌৰি যদি চাকৰি এটা ল'ব পৰা নাই এতিয়ালৈকে, তেন্তে আপুনি ঘৰত এনেই নাথাকি ইয়ালৈকে আহক। ইয়াতে বহুতো ভাল ভাল কোম্পানী আছে। ময়ো ভাবিছোঁ এতিয়া ময়ো কোম্পানীতে কাম কৰিম। এয়া কোম্পানীবিলাক দেখুৱাইছোঁ গাইজ। সকলোবিলাক কোম্পানীটো দেখুৱাব নোৱাৰোঁ, সেয়েহে যিবিলাক পাৰিছোঁ সেইবিলাকে দেখুৱাই গৈছোঁ আৰু গাইজ। আপোনালোকেও এনেই নাথাকি আহিব পাৰে আৰু ইয়ালৈকে। এইটো হৈছে মাৰুতি কোম্পানী, অলপ চিনি পাওঁ। এইটো হৈছে গাড়ী পাৰ্কিং, মানে ইয়াতে গাড়ীবিলাক ৰখা হয় আৰু বহুত দূৰ দূৰৰ পৰা গাড়ী আহে, সেইকাৰণে ৰখাই যদি। আৰু এইটো হৈছে গাইজ কোম্পানীৰ মাজৰ এৰিয়া। এই চাৰিটা যে ৰাস্তা দেখিছে আপোনালোকে, এই চাৰিটা ৰাস্তাটো কোম্পানী আছে। এইফালেও কোম্পানী, সেইফালেও কোম্পানী, সেইফালেও কোম্পানী, মানে বহুতো কোম্পানী নিজে নাজানো কিমান এটা কোম্পানী আছে গাইজ। আজিৰ ভিডিঅ'টো ইমানে। বাই বাই।